ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি আমি আৰম্ভ কৰিম দ্বাদশ শ্ৰেণীৰ মগনীয়া নামৰ কবিতাটো। আৰু মই আগতেও কৈছোঁ যে আমাৰ সাহিত্য সৰভৰ যিখিনি পদ্য আৰু গদ্য দিয়া হৈছে সকলোখিনিৰে এটা এটা উদ্দেশ্য আছে। আৰু আজি এই মগনীয়াৰ কবিতাৰ উদ্দেশ্য কি সেই বিষয়ে আমি গম পাম। আৰু মই আশা কৰোঁ তোমালোক ইয়াৰ পৰা বহুত কিবা কিবি শিকিব পাৰিবা। যে মগনীয়া এটা কবিতা নহয়, ই এটা কথা কবিতা। এতিয়া মগনীয়া কথা কবিতাটো লিখিছে যতীন্দ্ৰনাথ দুৱৰাদেৱে। পাঠটো নিৰ্বাচন কৰাৰ উদ্দেশ্য কি? এতিয়া পাঠটো নিৰ্বাচন কৰাৰ উদ্দেশ্যৰ বিষয়ে আমি গম পাম। 19 শতিকাৰ এক উল্লেখযোগ্য সৃষ্টি হ'ল কথা কবিতা। ৰুছ সাহিত্যিক আইভান টুগেনেভক ইয়াৰ জনক বুলি কোৱা হয়। যতীন্দ্ৰনাথ দুৱৰা হ'ল অসমীয়া ভাষাৰ প্ৰথম কথা কবিতা ৰচক। তেখেতৰ কথা কবিতাৰ পুথিখনৰ নাম হ'ল কথা কবিতা। তোমালোকক এই বিষয়ে অৱগত কৰাটোৱেই হৈছে ইয়াৰ প্ৰধান উদ্দেশ্য। ইয়াৰ পৰা তোমালোকে কবিতা আৰু কথা কবিতাৰ মাজৰ পাৰ্থক্যখিনি বুজিব পাৰিবা। এতিয়া আমি আহোঁ লেখক পৰিচিতি বা লেখক পৰিচয়। যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হয় শিৱসাগৰৰ আমোলাপট্টিত 1892 চনত। শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ কি কৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ 1909 চনত উচ্চ শিক্ষাৰ বাবে কটন কলেজত ভৰ্তি হৈছিল। যদিও তেওঁ ভৰ্তি হৈছিল, পাছত কলকাতালৈ গৈ স্কটিছ চাৰ্চ কলেজৰ পৰা BA পাছ কৰে। আইন আৰু MA শিক্ষা আধাতে সামৰি শিৱসাগৰলৈ উভতি আহে। দুৱৰাদেৱে প্ৰথম শিক্ষকতা কৰিছিল ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউচনত। তাৰ পাছত স্কটিছ চাৰ্চ কলেজিয়েট স্কুলত বহু বছৰ শিক্ষকতা কৰে। কিছুদিন কলকাতা বিশ্ববিদ্যালয়ৰ পৰা MA শ্ৰেণীতো অংশকালীন অধ্যাপক হিচাপে কাম কৰে। 1945 চনত ডিব্ৰুগড়ত হনুমান বক্স সুৰজমল কানৈ কলেজ স্থাপিত হোৱাত দুৱৰাদেৱ অসমীয়া বিভাগৰ মুখ্য অধ্যাপক পদত নিযুক্ত হয়। চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে এই পদৰ পৰা। উমতীৰ্থ, আপোন সুৰ, বন সুৰ, মিলনৰ সুৰ আৰু মৰমৰ সুৰ তেখেতৰ কবিতা পুথি। একমাত্ৰ কথা কবিতা পুথিখন হ'ল কথা কবিতা। ফাৰ্চী চুফী কবি উমৰ খায়ামৰ ৰুবায়তৰ প্ৰথম অসমীয়ালৈ ভাৱানুবাদ কৰি দুৱৰাদেৱে উমতীৰ্থ পুথিখন ৰচনা কৰে। দুৱৰাদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰা কবিতা পুথিখন হ'ল বনফুল। এই বঁটা লাভ কৰা এখেতেই হৈছে প্ৰথম অসমীয়া। মনত ৰাখিবা তোমালোকে 1955 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৪বিংশ অধিৱেশনত দুৱৰাদেৱে সভাপতিত্ব কৰিছিল। 1964 চনত শিৱসাগৰত যতীন্দ্ৰনাথ দুৱৰাদেৱৰ মৃত্যু। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। তোমালোকে যদি ভাল পাইছা ভিডিঅ'টো চাই তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ল'বা। পুনৰ আকৌ লগ পাম। ধন্যবাদ।